নমস্কাৰ 2019 বৰ্ষৰ 26 জানুৱাৰীৰ গণতন্ত্ৰ দিৱসত ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্লাষ্টিক বন্ধৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ কথা সদৰি কৰে। পিছত ভাৰতৰ পৰিৱেশ মন্ত্ৰালয়ে এই সন্দৰ্ভত 2021 চনৰ 12 আগষ্টত প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট 2021 নামৰ এখন আইন বলবৎ কৰে। এই প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট এক্ট 2021ৰ অধীনত দেশৰ পৰিৱেশ মন্ত্ৰালয়ে 1 জুলাই 2022ৰ পৰা ছিংগল ইউজ প্লাষ্টিক (SUP) সামগ্ৰীৰ উৎপাদন, মজুতকৰণ, বিক্ৰী, আমদানি আৰু ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে। এতিয়া কথাটো হ'ল এই ছিংগল ইউজ প্লাষ্টিক কি? ইয়াৰ একেষাৰতে ক'বলৈ গ'লে যিবোৰ প্লাষ্টিক এবাৰ ব্যৱহাৰযোগ্য, যেনে বটল, খাদ্য পেকিং কৰা প্লাষ্টিক, বাটি, পলিথিনৰ পেকেট, কফি কাপ ইত্যাদি। নিয়মটো হ'ল যে এইবোৰ এবাৰতকৈ বেছি ব্যৱহাৰ কৰিব নালাগে। 2021 চনৰ এক সমীক্ষা মতে গোটেই বিশ্বৰ ব্যৱহৃত প্লাষ্টিক 98% মানে 98% একক ব্যৱহাৰযোগ্য প্লাষ্টিক। 1 জুলাইৰ পৰা আমাৰ অসমৰো ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে এনে সামগ্ৰীৰ ব্যৱহাৰৰ ওপৰত কঠোৰ নজৰ ৰাখিব। কোনোপধ্যে যাতে এনে সামগ্ৰী তৈয়াৰ নহয় আৰু এই সামগ্ৰী বনোৱাৰ কেঁচামাল যাতে কাৰখানা গৈ নাপায় তাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিব। এতিয়া চৰকাৰে 1 জুলাইৰ পৰা কি সামগ্ৰীৰ ওপৰত বেন কৰিছে বা কি সামগ্ৰী চৰকাৰে বন্ধ কৰিছে? বেলুনত লগোৱা প্লাষ্টিকৰ লাঠি, প্লাষ্টিকৰ পতাকা, থাৰ্মোকোল, কেণ্ডি ষ্টিক, আইচক্ৰীম ষ্টিক, প্লাষ্টিক প্লেট, প্লাষ্টিক কাপ, গ্লাছ, কাটলেৰী, চামুচ, ষ্ট্ৰ', মিঠাই পেকেট, পেক কৰা প্লাষ্টিক, নিমন্ত্ৰণ পত্ৰ, চিগাৰেটৰ পেকেট, 100 মাইক্ৰনতকৈ কম প্লাষ্টিক বা PVC কাৰ্ড, কাণ খুচুৰা লাঠি এনেকৈ প্ৰায় 19 বিধ সামগ্ৰী চৰকাৰে বেন কৰিছে। এতিয়া কিয় এই পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছে? প্লাষ্টিক হৈছে এবিধ বহুযৌগিক বস্তু, মানে যিবোৰ প্লাষ্টিক ডাঠ সিহঁতক আন ব্যৱহাৰযোগ্য সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পাৰি। আৰু এই প্লাষ্টিক আৱিষ্কাৰ হৈছিল নিউয়ৰ্কত 1907 চনত লিঅ' বাকলেণ্ডে এই প্লাষ্টিকৰ আৱিষ্কাৰক। এতিয়া এক বৈজ্ঞানিক সমীক্ষাত প্ৰকাশ পোৱা মতে বছৰি উৎপাদিত প্লাষ্টিকৰ 9%হে মাত্ৰ পুনৰ ব্যৱহাৰ কৰিব পাৰি। বাকী 12% পুৰি নষ্ট কৰা হয় আৰু 79% 79% আৱৰ্জনাৰ ঠাইত বা য'ত ত'ত পৰিত্যক্ত অৱস্থাত পেলোৱা হয়। এতিয়া ভাৰতত প্লাষ্টিক আৱৰ্জনাই মাটি, পানীৰ অত্যন্ত হানিকাৰক প্ৰদূষণৰ সৃষ্টি কৰিছে। এই প্লাষ্টিক অন্যান্য জৈৱিক আৱৰ্জনাৰ দৰে ৰূপান্তৰিত হৈ প্ৰকৃতিৰ লগত মিলি নাযায়। মানে প্লাষ্টিক সহজতে নষ্ট নহয় আৰু ই মাটিৰ লগত সহজতে মিলিও নাযায়। ইয়াৰ এটা বুজন অংশ নদীৰ যোগেদি সাগৰত পৰে আৰু সাগৰ প্ৰদূষিত কৰে। এতিয়া সাগৰ প্ৰদূষিত হোৱাৰ পিছত প্লাষ্টিকৰ কি হয় যে এইবোৰৰ বেছিভাগেই সাগৰত বাস কৰা প্ৰাণীৰ পেটলৈ যায় আৰু প্ৰতি বছৰে সেয়েহে সৰহ সংখ্যক স্তন্যপ্ৰায়ী প্ৰাণী মানে ডাঙৰ ডাঙৰ মাছ মৃত্যুমুখত পৰা দেখা যায়। সাগৰীয় প্ৰাণী মৃত্যুমুখত পৰে। ইয়াৰ উপৰিও যে এই পৰিত্যক্ত হৈ পৰা প্লাষ্টিকৰ টুকুৰাবোৰ টুকুৰা হৈ কি হয় ক্ষুদ্ৰ ক্ষুদ্ৰ কণাত পৰিণত হয় আৰু পিছত এই খাদ্যৰ লগত সোমাই আমাৰ শৰীৰত সোমাই আৰু শৰীৰৰ অপকাৰ কৰে। প্লাষ্টিক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আমি আৰু এটা কথা লক্ষ্য ৰাখিব লাগে, সেইটো হৈছে যে দীৰ্ঘদিন কিছুমান নষ্ট নোহোৱা সেই প্লাষ্টিকৰ পুনৰ ব্যৱহাৰযোগ্য বস্তুলৈ ৰূপান্তৰ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। এতিয়া এই প্লাষ্টিক প্ৰদূষণৰ অভাৱনীয় হানিকাৰকৰ কথা উপলব্ধি কৰি আমি সকলোৱে চৰকাৰৰ এই পদক্ষেপক আদৰণি জনোৱা উচিত। লগতে প্লাষ্টিকৰ ঠাইত অন্য বিকল্প বস্তু ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া উচিত, যাতে আমাৰ কামো হয় আৰু পৰিৱেশো প্ৰদূষণ নহয়। গতিকে এতিয়া কোন দেশে এই প্লাষ্টিক বেন কৰিছে? অলপতে কানাডাই ডিচেম্বৰ 2022ৰ পৰা এই ছিংগল ইউজ প্লাষ্টিকৰ বেন কৰাৰ সিদ্ধান্ত লৈছে। বাংলাদেশে 2002 চনৰ পৰাই এই প্লাষ্টিক বেন ৰাখিছে আৰু নিউজিলেণ্ডে 2019 চনত এই ছিংগল ইউজ প্লাষ্টিক বন্ধ কৰিছে। গতিকে প্লাষ্টিকৰ বিৰুদ্ধে কৰা এই অভিযানত আমিও অংশগ্ৰহণ কৰি ভৱিষ্যত প্ৰজন্মৰ কাৰণে পৃথিৱীখন সুৰক্ষিত কৰি ৰাখোঁ আহক। ধন্যবাদ।